গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনাৰ সকলোৰে ভাল মই আছোঁ ভালে কুশলে আপোনালোকৰ আশীৰ্বাদত আৰু বৰ্তমান প্ৰথমে আপোনালোকক মই মোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ যে যেতিয়া মই গুৱাহাটীৰ পৰা আহি আছিলোঁ এটা ভাল ঠাইলৈ তো আহি থাকোঁতে মোবাইলটো মোৰ একদম চাৰ্জ নাছিলে তো গাড়ীত অলপ সময় চাৰ্জ দিছিলোঁ আৰু সেইখন হ'ল আমাৰ গাড়ী যোনখন আমি আহিছোঁ আৰু মই আছোঁ বৰ্তমান ডিমু ফায়াৰ ব্ৰিগেডৰ ওচৰত সেইটো ডিমু চাব পাৰে সেইটো ফায়াৰ ব্ৰিগেড আৰু এইটো ৰাস্তা আহিছে এনেকৈ ৰাস্তাটো দি আহিলে সোমাই আহিলে এখন ডিমু ফায়াৰ ব্ৰিগেড পাব নামেৰি জনাজাত আৰু এইখন আমাৰ গাড়ী তো গাড়ীখনত মই ভিনদেউ দুজন দাদা আহিছে আৰু ভিনদেউ ৰাতিপুৱা মোক ফোন কৰিছে কি ক'ত আছ মই বোলো ঘৰতে আছোঁ তো আহি যে আমি এনেকুৱা এটা ধুনীয়া ঠাইত যাব লাগে তো ঘৰত গৈ ধুনীয়াকৈ ৰেডি চেডি হ'লোঁ হৈ ৰেডি চেডি হৈ যি পিন্ধি তাকে পিন্ধি দৌৰি আহিছোঁ যি পিন্ধি তাকে পিন্ধি আছোঁ দৌৰি আহিলোঁ তো আহি ভাল লাগিল হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ট্ৰেভেলিং নৰেন 16 তো ইয়াতে আহিছোঁ সঁচা বহুত বেছি ধুনীয়া লাগিছে আল্টিমেট ডিমু নাম শুনিছিলোঁ দেখা নাই আজি আহিছোঁ ফাৰ্ষ্ট টাইম বহুত বেছি ভাল লাগিছে আহি পেলাই চাব পাৰে পূৰা সেউজীয়া গছ গছনি ভৰা চাওক কি ধুনীয়া লাগিছে সঁচাই বহুত বেছি ধুনীয়া আৰু ইয়াতে অহা বিশেষ কাৰণ হ'ল দুটাই প্ৰথমতে আহিছোঁ মই নেদেখা জেগাটো চাব পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু দ্বিতীয় হৈ গ'ল আমাৰ ভিনদেউহঁতে ফিচাৰী খুলিছে এটাকে নহয় দুটাকৈ ফিচাৰী আৰু ফিচাৰীৰ ওচৰত পুখুৰী ফিচাৰীৰ ওচৰত হ'লে গাছ গছনি সকলোবোৰ আছে চব শাক পাচলি সকলোবোৰ আছে আপোনাক সকলোবোৰ দেখাম ভিডিঅ'টো শেষ হ'লে চাব বুলি আশা থাকিল যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ ইমান কষ্টকৈ বনাওঁ আমি সকলোৱে ইউটিউবাৰবিলাকে তো ভিডিঅ'টো প্লিজ কৈছোঁ গাইছ আপোনালোকে ভিডিঅ'টো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোক সকলোকে ভিডিঅ'টো পূৰা সম্পূৰ্ণ লাষ্টলৈ চাব লাইক এটা কৰি দিব মই ফিচাৰী তো ফিচাৰী চাব ফিচাৰী চোৱাৰ আগতে আপোনালোকে চাব পাৰে মই দেখাই আছোঁ পোনপ্ৰথমে চাওক এফালে গছ ৰুইছে কি ধুনীয়া কৰি বেঙেনা এফালে আপোনাৰ বিলাহী ৰঙালাও তো এতিয়া ফিচাৰী দেখাম ফিচাৰীটো চাওক বহুত ডাঙৰ সৰু নহয় এটা নহয় দুটাকৈ ফিচাৰী তো ফিচাৰীবোৰ চাওক পোনপ্ৰথমে এইটো ফিচাৰী চাওক আপোনালোকে ডাঙৰ এই মূৰৰ পৰা লৈ একদম এই মূৰলৈ তো সূৰ্যৰ তাপ পৰিছে চাগে সেইকাৰণে ভিডিঅ'টো কোৱালিটি অকণ ভাল হোৱা নাই চাগে তো চাব পাৰে আৰু সেইফালে তিনিজন দাদা বহি আছে যোনকেইজন দাদা মূলত আহিছিলে সেই দাদাজন তাতে বহি আছে তো আৰু ইয়াতে দুজন মানুহ থাকে মানে ইয়াৰে সেই জেগাখিনি মানে চোৱা চিতা কৰে সম্পূৰ্ণ পূৰা জেগাটো পূৰা চোৱা চিতা কৰে পূৰা সিহঁতৰ লগতো আপোনালোক মই চিনাকি কৰাম তো এতিয়া যাই থাকোঁ এইটো ফিচাৰী দেখালোঁ তাৰপিছত আৰু সেইটো ফিচাৰী দেখাম আৰু পাৰোঁ যদি পানীৰ মাজত নামি পেলাই আপোনালোকক যদি মাছ ধৰি দেখাব পাৰোঁ তো বহুত ভাল আৰু কেতিয়াবা যদি প্ৰথমে ইউনিক কাম এটা কৰিব গৈছোঁ ইউনিক কাম এইটোৱে হ'ল যে কেতিয়াবা পানী নামানে গাঁৱত যেতিয়া যাওঁ পুখুৰীত নামোঁ কিন্তু মাজলৈ নাযাওঁ আজি ইয়াতে মোৰ ভিনদেউ এটা কৈছে বোলে ইয়াতে বেছি দোৱা নাই মানে 1 আঁঠুমান হ'ব আৰু তাতকৈও বেছি পানী নাই তো তাতে যাম মাছ ধৰিব চেষ্টা কৰিম যদি ধৰিব বুলি আপোনাক দেখাম তো ভিডিঅ' সেইফালে চাওক আৰু এইফালে চাব পাৰি কি ধুনীয়াকৈ ৰঙালাও পুলিবোৰ আগবিলাক কি ধুনীয়া এইটো চাওক পানীলাও আপোনালোকে দেখাতে চাওক এইটো পানীলাও লাগছে চাব পাৰে এইটো পানীলাও লাগছে আৰু আপোনালোক যে কৈছিলোঁ দুজন দাদা ইয়াতে থাকে এইখিনি জেগা পূৰা সকলো চোৱা চিতা কৰে এইখিনি জেগাৰ সিহঁতে পূৰা চোৱা চিতা কৰে তো সিহঁতৰ হ'ল এই দুটা ৰুম এইটো ৰুম আৰু এইফালে এটা ৰুম এইফালে আছে আৰু এইফালে আপোনালোক দেখাম কি ধুনীয়া ছায়া একদম বঢ়িয়া মাজতে মানে ইয়াতে মানে আমাৰ ভিনদেউ যেতিয়া মাৰি দিছে সেই মাজতে কেইদিনমান আগতে ধুমুহা দিছিলে ধুমুহা বতাহ বৰষুণ দিয়ানে মানে এই চালিখন ভাঙি গৈছে এইখন ভাঙি গৈছে তালৈকে মানে মেৰামতি কৰা হোৱাই নাই তো চাগে আজি কৰা নাই এই 2-1 দিন যেতিয়া কৰিব তেতিয়া আপোনাক আকৌ ভালকৈ দেখাব পাৰিম আৰু গছত চাওক আম লাগিছে আমৰ গছ আম লাগিছে আমৰ বতৰ এতিয়া চাওক কি ধুনীয়া লাগিছে আম লাগিছে চাওক কি সঁচাই কৈছোঁ গাইজ মই এটা কথা কৈছোঁ আপোনালোকক যোনে মোৰ ভিডিঅ'টো চাই আছে গাঁৱৰ পৰা মই সঁচা কৈছোঁ মই চহৰতকৈ গাঁৱত থাকি বহুত বেছি ভাল পাওঁ হাই হুল্লা নাই চবফালে শান্তি পৰিৱেশ আৰু চবফালে সেউজীয়া গছ গছনিৰে ভৰা দেখিবলৈ কি ধুনীয়া শুৱনি লাগে আৰু পথাৰবোৰ সঁচাই বহুত বেছি ভাল তো দাদাহঁতে মই কৈছিলোঁ কেমেৰাত আনিম বুলি দাদাহঁতে কেমেৰাত নাহে আৰু বহুত মানুহ নিবিচাৰে কেমেৰাত আহিব লাজো কৰে কিছুমানো ভালো নাপায় দুজন দাদা আছে এজন অপূৰ্ব বুলি দাদা বুলি কওঁ আজি প্ৰথমবাৰ চিনাকি হৈছোঁ মই তেখেতক চিনাকি কৰাম আৰু এইখিনি বিষয়ে অলপ জানিম আৰু আপোনালোকক ক'ম তো আৰু এটা ফিচাৰীত আছে ছেকেণ্ড ফিচাৰীটো আপোনালোক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু এইফালে চাব পাৰে আপোনালোকে লাই শাক ৰোৱা হৈছে এফালে লাই শাক চাব পাৰিছে এফালে বিলাহী আছে এফালে জলকীয়া আছে মানে সকলো চব্জি মানে ৰুইছে ইয়াতে চাওক কি ধুনীয়া লাগিছে মজা চাওক কি ধুনীয়া আপোনালোক এটা মই
অলপ পাছত এটা এইখিনি জেগাত এটা চিনেমেটিক শ্বট দেখা মানে মোৰ ড্ৰোন নাই ড্ৰোন থাকিলে মই ধুনীয়াকৈ ওপৰৰ পৰা শ্বট এটা দেখা পালোঁ তো মোৰ ড্ৰোন নাই তো তাৰে কাৰণে মই চাওঁ কেতিয়া যদি ভৱিষ্যত ড্ৰোন লোৱা হয় তেতিয়া আপোনালোক ধুনীয়াকৈ মই চিনেমেটিক শ্বট দেখাম যিদিনা ড্ৰোন ল'ম আৰু এতিয়া মোবাইল দি আপোনালোক এটা চিনেমেটিক শ্বট দেখাম তো চিনেমেটিক শ্বটটো চাব আৰু চাই মোক কেনে লাগিলে কমেণ্ট কৰি জনাব ৰক্সিলৈ চিনাকি কৰাই আছে ৰক্সি হেল্ল' কৈ দিচোন হেল্ল' ক ৰক্সি गजब बेइज्जती है তই ট্ৰেভেলিং নৰেন 16 ব্লগত আহিছা হেল্ল' প্ৰথমে দেখিছিলোঁ মোক মানে মোলৈ কথাও নাপাতে এই দাদাবোৰৰ লগতে চিনাকি ধুনীয়া ইয়াতে সৰুতে এক আনিছিলে তো ইয়াতে থাকে দুজন দাদাৰ লগতে মানে ভাল তো সেই দাদাকেইজনক দেখা পাইছিলে সেইজনক দেখা পাওঁতে মানে একদম মানে থাকিব পৰা নাই তো মোক প্ৰথমে দেখা পাইছে মই চিনাকি হোৱা নাই হ'ব লাহে লাহে মোৰ লগত চিনাকি হৈ যাব তো গাইজ ফাইনেলি এতিয়া মই অপূৰ্বৰ লগত কথা পাতিম আৰু এইখিনি বিষয়ে পূৰা সম্পূৰ্ণ জানিম কেনেকৈ ফাৰ্ম খুলিছে আৰু ফিচাৰী কেনেকৈ কৰিব লাগে সকলো এইখিনিৰ পৰা জানিম আৰু সেইজনে অপূৰ্ব দা যোনজনে এইখিনি জেগাৰ পৰা চোৱা চিতা কৰে তো পোনপ্ৰথমে অপূৰ্ব দা মোৰ নামটো কোৱা অপূৰ্ব কুমাৰ আচ্ছা তুমি মোক এইটো কথা কোৱা এইটো যে ফিচাৰীটো আছে এইটো যে ফিচাৰী আছে এইটো মূৰৰ পৰা এইটো মূৰলৈ কিমান লম্বা আছে টোটেল আছে 6 বিঘা মাটি আছে আচ্ছা 6 বিঘা মাটিৰ 1 বিঘামান পাৰটো আৰু গোটাই আচ্ছা খৰচৰে এটি আচ্ছা বাকী 5 বিঘা ফিচাৰী দুটা তো ইয়াতে এই দুটা ফিচাৰীত টোটেল মাছ কি মাছ পোৱা যায় এই ফিচাৰীত আৰু এই ফিচাৰীটো তোমালোকে কেতিয়া এই কৰা মানে মাছ মাৰা কেতিয়া তোমালোকে মাছ 15 দিন 10 দিন এনেকুৱাত মাৰোঁ ইয়াতে আছে ডাঙৰ মাছটো আমাৰ আচ্ছা আৰু ইয়াতে আমি পোনা কৰিছোঁ আচ্ছা আচ্ছা স্পন কৰিছোঁ আৰু ইয়াতে ডাঙৰ মাছবিলাক আছে এইটো যোনটো ফিচাৰী ইয়াতে কি ডাঙৰ ডাঙৰ মাছ কি পোৱা যায় ইয়াত আছে আৰি আছে প্ৰথম স্পেচিয়েল মাছ আমাৰ আৰি তাৰে পিছত আছে গ্ৰাছ কমন ৰৌ ভকুৱা তো এতিয়া এটা মাছৰ কেজি কিমান মান হয় তোমাৰ অনুমান দি কেজি মানে এতিয়া আমাৰ যিখিনি মাছ আছে ভকুৱাবিলাক 1 কেজিৰ ওপৰত আছে আচ্ছা আৰিবিলাক 1 কেজি মানৰ পৰা আছে এইপিনে 2-3 কেজি লাগি আছে তাৰপিছত ৰৌবিলাক 1 কেজি 800-700 এনেকুৱা চব কিলো হোৱা নাই আচ্ছা কমন কাঠবিলাকো সেনেকুৱা 1 কিলো 1.5 কিলো হৈছে বেছিলো মাছবিলাক কেৱল এতে তোমাৰ মাছৰ বুলিয়ে নে মইতো এই জেগা দেখিছোঁ এই জেগাতে নেমু আছে ইয়াতে নেমু গছ আছে চব এইখিনি ধুনীয়া এবাৰ ৰঙালাও আগ দেখা পাইছোঁ চব বিলাইছিলে আৰু ইয়াতে মই জানাম তাৰ মোক এতিয়া ভিনদেউৱে মাত্ৰ কৈছে ইয়াতে বোলে এতিয়া লাহে লাহে বোলে আৰু বোলে সকলো এতিয়া বোলে ৰখা হ'ব যেনেকৈ হাঁহ কুকুৰা ছাগলী সকলো ৰখা হ'ব কিন্তু কেতিয়াৰ পৰা মানে কৰিব আৰু কামটো নেক্সট সপ্তাহত আমি ছাগলী আৰু হাঁহ আচ্ছা এই শুকুৰবাৰে আমি আনিম হাঁহটো আৰু ৰবিবাৰে আনিম আমি ছাগলীটো আনিম বুলি ভাবি আছোঁ আৰু আচ্ছা তো গাইছ এইখিনিয়ে অপূৰ্বতে ক'লে মই আপোনালোকক বুজাই দিলোঁ তো এইখিনিয়ে বহুত ধুনীয়া এই মানে সঁচাই প্ৰাকৃতিক দৃশ্য চাবলৈ সঁচা বহুত বেছি ধুনীয়া আৰু এতিয়া মোবাইলত চাৰ্জ আছিলে এই চাৰ্জত বহাইছোঁ ইয়াৰ চাৰ্জত লাগি আছে মোবাইলটো তো অপূৰ্বৰ আপোনালোকক মই চিনাকি কৰালোঁ এতিয়া মূলত আৰু এজন মানুহ আছে ব্যক্তি সেইজনো চিনাকি কৰিছে তেখেতৰ ঘৰ হাজো মুকলমত হয় তেখেতৰ পৰা মুখৰ পৰা নামটো জানো আৰু ইয়াতে থাকি কেনে তেখেতৰ এক্সপিৰিয়েঞ্চ সকলো জানিম সুধিম আপোনালোকে তো তোমাৰ নামটা কোন তোমাৰ নামটা বাড়ি কোথায় মুকলমা এখানে থেকে কেমন লাগছে ভাল লাগছে এতে থাক ভুইচেল না লাগে ভাল মাছ চাছ আছে সব কিছু আছে আৰু খোৱা ব্যৱস্থা কোনো প্ৰব্লেম নাই তো গাইজ চাব পাৰে আমাৰ মানে ফাৰ্মৰ এই সৰু সৰু বিলাহী
আৰু যদি আপোনালোক লাগে এই ল'ব পাৰে সৰু বিলাহী মই লৈ যাম অলপ ঘৰত তো অলপ মোক দি দিব সৰু সৰু বিলাহীবোৰ হা বিলাহী আৰু নেমু দি দিব তো এইজনৰ চিনাকি ক'লো আৰু মোবাইলত মোৰ চাৰ্জ নাই মোবাইলত অলপ চাৰ্জ হওক তাৰপিছত মই আপোনালোকক পাৰিম যেতিয়া নামিম তেতিয়া আপোনালোক লগ পাই আছোঁ ভিডিঅ' শেষলৈ চাই থাকিব বুলি আশা যাওঁ নামি যাই ভিডিঅ' বনাম আৰু বাইছ ভয় লাগি আছে ইমান দুৱাৰ নাই মোবাইল পানী খেলাচ্ছি থাক ক'ত মই হাততে জড়িয়ে পারিছা প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ লৈ আছোঁ প্ৰথমবাৰ জীৱনৰ প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ মোৰ চাক সাঁতুৰি আছে চাক প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ মোৰো প্ৰথমবাৰ তেখেতেতো বহুত কৰি থাকে থাকে যেতিয়াকে তেখেতে জেগাবোৰ সকলো চোৱা চিতা কৰে তো মই এনেকৈ কাপোৰ খুলি ভিডিঅ' বনাই আছোঁ প্ৰথমবাৰ আৰু কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ নামৰিব একদম মোৰ বহুত বেছি লাজ লাগি আছে তো চাওক এতিয়া মই ডুব মাৰিম ছয়জনক চাওক ক'ত গুচি গ'ল আৰু মই আছোঁ ইয়াতে ইমান দোৱা নাই এইখিনি পানী নতুন পূৰা ফ্ৰেছ এতিয়া জাল মাৰিম সেয়া জাল মাৰিম এতিয়া এটা মাছ ধৰিছিলোঁ মাছটো হাতৰ পৰা গুচি গ'ল ফটো উঠিছোঁ মই থামনেল লগাম আপোনালোকে চাব সেই এজন আহি আছে জাল ধৰা জালেদি মাছ মৰা আজি অলপ এক্সপিৰিয়েঞ্চ ল'ম কেতিয়াও মৰা নাই প্ৰথমবাৰ কৰিম তো আনি আছে জাল সেয়া জাল দে ওইটা মতে কোন দিয়া তো মই এইফালে যাম তো তাতে গৈ অলপ দেখাম ভিডিঅ'টো চাব হা মই তাতে মোবাইলটো এইখিনি থৈ লওঁ পাৰত তো থ'ম অলপ ফাইনেলি জাল পাতিছিলোঁ প্ৰথমে এক্সপিৰিয়েঞ্চ লৈছিলোঁ জালেদি মাছ মাৰিছিলোঁ সৰু সৰু চানা মাছ পাইছোঁ আপোনালোক দেখাই আছোঁ ৰ'ব এয়া চাওক এয়া সৰু সৰু চানা মাছ এইখিনি এতিয়া আকৌ ইয়াতে দি দিম তো নাই পোৱা নাই এতিয়া তো মই ভিডিঅ'টো এটাই সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব তেতিয়াহ'লে আকৌ লগ পাম নতুন ভিডিঅ' সৈতে টিল এণ্ড টাটা বাই বাই আৰু যোৱাৰ আগতে এটা কথাই কওঁ সদায় ভালে থাকক সুস্থ থাকক আৰু এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তে লগ পাম টিল এণ্ড টাটা বাই বাই কিবা লাগছে নেকি ভৰিত বালু তো বাই বাই টাটা তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ পানীৰ মাজত ব্লগ বনোৱা সহজ নহয় বহুত কঠিন আৰু মোবাইলটো মোৰ ৱাটাৰপ্ৰুফ নহয় চ' মোবাইলটো যদি ছেকেণ্ড মোবাইল যদি বেয়া হৈ যায় মোৰ আৰু মোবাইল কিনিবলৈ পইচা নাই তো দিন দাদা বাই বাই সেইজন চাক কৰবা ক'ত যায় বেছি দেখিছে সেইটো চাক সেইটো আৰু মই ইয়াতে আছোঁ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ দিলেন দাদা বাই বাই জয় অসম লগ পাম নতুন ভিডিঅ' সৈতে ভালে ৰাখক টাটা বাই বাই